ও কৃষ্ণ শঙ্কর গুরু হরি হরে রাম 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 মধুরা নগরে কহ কারাগারে বৈকুণ্ঠরপতি হরি কৃষ্ণ দৈব কীর গর্ভে অবতার ভৈলা চতুর্ভুজ রূপ ধরি এ রাম রাম মধুরা নগরে কহ কারাগারে বৈকুণ্ঠরপতি হরি কৃষ্ণ দৈব কীর গর্ভে অবতার ভৈলা চতুর্ভুজ রূপ হরি রাম রাম দেখি পুত্র মনে করে দুঃখ বকুদে দৈব কি রাতি তবু
কৃষ্ণৰ মহিমা কোনে বুজিবাক পাৰে কাৰাগাৰে শিশু কৃষ্ণ মাৰিব নোৱাৰে এ ৰাম বুলিলা ভয়বাণী দেৱনাৰায়ণ মুকলয়া কৰা পিতা গোকুলা হে ৰাম ৰাম বসুদেৱে শিশু কৃষ্ণ যমুনাৰ সিপাৰে শিৰে তুলি লৈ গ'ল নন্দ ৰজাৰ ঘৰে হে ৰাম ৰাম বসুদেৱে শিশু কৃষ্ণ 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 হে ৰাম ৰাম যোগ মায়া কৰাই আনি কংসৰ হাতে দিলা মাৰিব নোৱাৰে কংস কৰি গুচি গলা হে ৰাম ৰাম বসুদেৱে শিশু কৃষ্ণ যমুনাৰ কৃষ্ণ কৃষ্ণ হে ৰাম ৰাম যশোদাৰ ঘৰে কৃষ্ণৰ ডাঙৰ দীঘল হৈলা আনন্দিত হৈ থাকে কৰি নানা লীলা হে ৰাম ৰাম বসুদেৱে শিশু কৃষ্ণ হে ৰাম ধেনুচালি বেণুবাই কৰি নানা লীলা অঘবক আদি দৈত্যৰ প্ৰাণ কাঢ়ি লৈলা হে ৰাম মথুৰা গ'ল কৃষ্ণই কংসক বধিব দুষ্ট দমন কৰি কৃষ্ণই সন্তক পাৰিব কৃষ্ণ ৰূপে অৱতাৰ ধৰি নাৰায়ণ মথুৰাত দুষ্ট কংসৰ বধিলা জীৱন কৃষ্ণ কৃষ্ণ ৰূপে অৱতাৰ হৰি নাৰায়ণ কৃষ্ণ হে ৰাম ৰাম যুগে যুগে অৱতাৰ হৰে দেৱ হৰি ভকত ৰক্ষা কৰে চাৰি অস্ত্ৰ ধৰি কৃষ্ণ কৃষ্ণ ৰূপে অৱতাৰ হৰি নাৰায়ণ হে ৰাম ৰাম অধৰ্ম কলাকি প্ৰভুই ধৰ্ম পৰাখিলা পুস্তক বৈকুণ্ঠ পাৰি জগত উদ্ধাৰিলা কৃষ্ণ কৃষ্ণ ৰূপে অৱতাৰ হৰি নাৰায়ণ মথুৰাত দুষ্ট কংসৰ বধিলা ও কৃষ্ণ শৰণ লোৱা হে ভকত নামত শৰণ লোৱা ও কৃষ্ণ শৰণ লোৱা হে ভকত ও কংসৰ
স্কুল।